চাবুৱাৰ বালিজান চাইটিঙত ড্ৰাগছসহ আটক কৰে এজনক। চাবুৱা আৰক্ষীয়ে চাবুৱাৰ বালিজান চাইটিঙত ড্ৰাগছসহ আটক কৰে এজনক। যুৱকজনৰ নাম সৌৰভ দাস আৰু যুৱকজনৰ ঘৰ পানীতোলাৰ বৰুৱা হোলাত বুলি জানিব পৰা গৈছে। আৰু চাবুৱাৰ বালিজান চাইটিঙত ড্ৰাগছসহ আটক কৰিছে এজনক। প্ৰায় ৩ গ্ৰামমান ড্ৰাগছ উদ্ধাৰ কৰিছে যুৱকজনৰ পৰা চাবুৱা আৰক্ষীয়ে। আৰু ইতিমধ্যে যুৱকজনক জেল হাজতলৈ প্ৰেৰণ কৰিছে চাবুৱা আৰক্ষী। আৰু চাবুৱাৰ বালিজান চাইটিঙত ড্ৰাগছসহ আটক কৰিছে এজন যুৱকক চাবুৱা আৰক্ষীয়ে। চাবুৱাৰ বালিজান চাইটিঙত ড্ৰাগছসহ আটক কৰে এজনক। চাবুৱা আৰক্ষীয়ে চাবুৱাৰ বালিজান চাইটিঙত ড্ৰাগছসহ আটক কৰে এজনক। যুৱকজনৰ নাম সৌৰভ দাস আৰু যুৱকজনৰ ঘৰ পানীতোলাৰ বৰুৱা হোলাত বুলি জানিব পৰা গৈছে। আৰু চাবুৱাৰ বালিজান চাইটিঙত ড্ৰাগছসহ আটক কৰিছে এজনক। প্ৰায় ৩ গ্ৰামমান ড্ৰাগছ উদ্ধাৰ কৰিছে যুৱকজনৰ পৰা চাবুৱা আৰক্ষীয়ে। আৰু ইতিমধ্যে যুৱকজনক জেল হাজতলৈ প্ৰেৰণ কৰিছে চাবুৱা আৰক্ষী। আৰু চাবুৱাৰ বালিজান চাইটিঙত ড্ৰাগছসহ আটক কৰিছে এজন যুৱকক চাবুৱা আৰক্ষীয়ে।